উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। তো হেল্ল' গাইজ, ৱেলকাম বেক টু এ নিউ ভ্লগ। আৰু আজি হ'ল বিজয়া দশমী। আৰু বিজয়া দশমীটো কি হয় আপোনালোকে জানে আৰু ক'ব নালাগে এইটো। তো সেইকাৰণে আজি ভ্লগটো ডেইলি ভ্লগে হ'ব আজি। আৰু এতিয়া তাৰমানে মই মাৰ লগত যাম বিজয়া দশমী, তাৰমানে এই ৰছী গাঠাই ন, তো ৰছী গাঠিব লাগিব। আৰু তাৰমানে মাহঁতে সেন্দুৰ খেলা আৰু সেই সেন্দুৰ খেলাটো আপোনালোকক দেখুৱাব ট্ৰাই কৰিম। তাৰমানে মই আগৰ পৰা ভাবিছিলোঁ, যোৱা বছৰ তাৰমানে মই ইউটিউব চেনেল একো নাছিল ন, তো এইবিলাক তাৰমানে বস্তু দেখুৱাই ভাল লাগে। তো সেইকাৰণে তাৰমানে এইবাৰতো ইউটিউব চেনেল আছে মোৰ, তো এয়া দেখুৱাব ট্ৰাই কৰিম আপোনালোকক। আৰু আপোনালোকেতো দেখিছে কিন্তু দেখুৱাব ট্ৰাই কৰিম। তাৰমানে এইবিলাক বস্তু দেখুৱাই ভাল লাগে। তাৰমানে সেন্দুৰ খেলা এইবিলাক মহিলাবিলাকে খেলে ন, তো ভাল লাগে এইবিলাক চাইও ভাল লাগে আৰু দেখুৱাই ভাল লাগে। আৰু গধূলি এটা প্লেনিং আছে, গধূলি মই চাওঁ ক'ত যাওঁ, গধূলি কিন্তু যাম আৰু ক'ৰবাত যাম। আৰু সেয়াই তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু গা চা ধুই এতিয়া মানে মাথা চাথা ধুই ভালকৈ একদম যাওঁ আৰু মন্দিৰত যাওঁ। আৰু আজি মাৰ লগত যাম, আৰু মাৰ লগত দুৰ্গা মাই গুচিও যাব। তো লগ পাই আছোঁ, গা চা ধুই পেলাই লগ পাই আছোঁ। আৰু এইটো ভিডিঅ' দিওঁতে তাৰমানে অলপ দেৰি হ'ল। তাৰমানে মই সদায় তাৰমানে ভিডিঅ' দিব টান পাওঁ, মানে দুদিনৰ মূৰত তেনেকৈ হ'লে ভাল হয়। আৰু সেইকাৰণে মই দিয়া নাই। তাৰমানে আজি পূজা যাবই চাগে মই যেতিয়া এইটো ভিডিঅ' দিওঁ। আৰু একো নহয়, তাৰমানে এই এডিট তাৰমানে কৰিব অলপ টাইম লাগে মোৰ। আৰু সদায় ভিডিঅ' দিব বেয়াও লাগে, আৰু এদিন সেনেকৈ দি ভাল লাগে কিবা এটা। তো সেইকাৰণে ভিডিঅ'টো দিব দেৰি হ'ল। একো নহয়, দেৰিকৈ চাওক নেকি, আপোনালোকে নিজেতো ফিল কৰিলে পূজাটো কেনেকুৱা। এতিয়া তাৰমানে ভাৰ্চুৱেল টাইপ ভিডিঅ'ত চাওক নেকি। তো দশমীত যাব ৰেডি এতিয়া, কিন্তু আজি অলপ বেয়া লাগি আছে যিহেতু পূজা আজি কৰা শেষ হ'ব। কিন্তু কোনো কথা নাই, দেৱালী আহি আছে, দেৱালী আহি আছে। তাৰপিছত নাজানো আৰু কি আহে, আৰু বিহু আহিব। তো এটা আহিব এনেকৈ, এটা যাব, আৰু এনেকৈ চলি থাকিব লাগিব। তো বেছি দুখ কৰিব নালাগে। আৰু আজি গধূলি মজা হ'ব, গধূলি গণেশগুৰিত যাম। গণেশগুৰিত যাই পেলাই আজি মানে ভাচানিটো মজা হয়। তো আপোনালোকক দেখুৱাম। তো একদম পূজা মণ্ডপত লগ পাইছোঁ। Let's go. Right, here we go now. Batman scoop on the mic, mixing the mix on the wheels of steel. This is what I was fucking born to do. Yes, let's go. মহামাৰী শ্ৰী বাৰবাত্মক শাস্ত্ৰীৰ অধীনাখৰ আৰু ইয়াতে মই ৰখি আছোঁ, আৰু মানুহ নোহোৱা নহয়, হৈছে মানুহ বহুত হৈছে। আৰু এইফালে মই ৰছী পাই গ'লোঁ, আৰু এইডাল ৰছী লাগিলে মানে এটা কনফিডেঞ্চ আহি থাকে। আৰু এয়া হৈ গ'ল টাইম দুৰ্গা মাক নিবৰ কাৰণে, তাৰমানে বিসৰ্জন দিবৰ কাৰণে। আৰু আপোনালোকে সেৱা কৰি লওক, আৰু ময়ো সেৱা কৰিছোঁ যে তাৰমানে নতুন বছৰটো ভালে ভালে আহে, যাতে চবৰে মংগল কামনা হয়। আৰু কৰোণাটো বিশেষকৈ যাতে দুৰ্গা মাই যাতে তাৰমানে লৈ যায় আৰু নোহোৱা কৰি থৈ যায়। আৰু সেয়াৰ আৰু এতিয়া তাৰমানে মেইন মাটোক আনি আছে, মেইন মূৰ্তিটোক। আৰু ইয়াৰ আগতে তাৰমানে এইবিলাক ঘট চট এইবিলাক লৈ যায়, নাৰিকল চাৰিকল পূজা ফুল চুল এইবিলাক লৈ যায় আগতে। আৰু মূৰ্তিবিলাক পিছত নিব, মূৰ্তি নিয়ালৈকে মই নাথাকোঁ। আৰু এয়াই হ'ল মেইন মাজনী, তাৰমানে এই মূৰ্তিটো আৰু এই মূৰ্তিটো তাতে সেৱা কৰিব লাগে, তাৰমানে চুই পেলাই। তো সেৱা কৰি লৈছোঁ। আৰু এই আৰু বাই বাই দুৰ্গা মা, অহা বছৰ লগ পাম ভাল ভালে। Let's go. আৰু এতিয়া মই ওলাই আহিলোঁ, ফটো চটো চব লৈ পেলাই ওলাই আহিলোঁ, আৰু মিঠাই চিঠাই চব লৈ আহিলোঁ। আৰু এতিয়া যাওঁ মই ঘৰত যাই পেলাই গধূলি ক'ৰবাত যাম আজি, গধূলি আৰু যাম। 6.5 hours later. সেইটো দিলে আহে।
তো গাইজ মই এতিয়া আছোঁ চিটি চেণ্টাৰত আৰু মোৰ লগত আজি আছে চানি এইফালে ভিডিঅ' কৰি আছে আৰু এতিয়া আমি চিটি চেণ্টাৰত তাৰমানে বহুতে কৈছিল তাৰমানে এই পূজাৰ কিবা বস্তু বনাইছে বুলি তো চাওঁ আৰু মই তাৰমানে আজি ফাৰ্ষ্ট চিটি চেণ্টাৰত আহিছোঁ গুৱাহাটীত থাকোঁ কিন্তু চিটি চেণ্টাৰত আনিছিলোঁ আজি প্ৰথম আহিলোঁ তো আজি চাওঁ চিটি চেণ্টাৰত কি বস্তু পায় তুমি আহিছা নাই চিটি চেণ্টাৰ মই আহি গৈছোঁ মই আজি প্ৰথম আজি এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব ট্ৰিপৰ কাৰণে তো চাওঁ কেনেকুৱা দুটাই ভিডিঅ' কৰি আছে আৰু আজি প্ৰথম আহিছিলোঁ চিটি চেণ্টাৰত কিন্তু এতিয়া তাৰমানে ক'লে যে 4:30 গ'লে চিটি চেণ্টাৰ বন্ধ হ'ব আৰু এতিয়া বাজিছে কেইটা 4:21 7:21 9 মিনিটত দেখাম আমি 9টা বস্তু 9 মিনিটত 9টা বস্তু চাই থাকা চব দেখাম এতিয়া 9 মিনিট আৰু এইটো বস্তুৱে বনাইছে বা কি থিমিক ধামাককৈ জ্বলি আছে একদম বা কি লিখা আছে এইটো হস্তাপদম মিনছ হাঁহি থকা হাঁহি থকা নাই কিন্তু এইটো মানে দেখাইছে যে মানে খিলা হোৱা পদুম তাৰমানে সেনেকুৱা এটা কথা কিন্তু এনেকুৱা মলবিলাকত তাৰমানে আহি ভাল লাগে কাৰণ ডেক'ৰেশ্যনটো বহুত ধুনীয়া হয় ইয়াত বস্তু কিনিব নোৱাৰিব পাৰোঁ আমি কিন্তু এনেকুৱা মলবিলাক থাকিলে এটা ভাল যে তাৰমানে আমাৰ ৰাজ্যখনৰ ধৰক বেলেগ দেশৰ পৰা কোনোবা বস্তু কিনিলে ধৰক আহিলে তেওঁলোকে এনেকুৱা মলবিলাকত আহিলে ভাবে যে তাৰমানে অলপ ডেভেলপ আছে তাৰমানে চিটিখন তো এনেকুৱা মল তাৰমানে আমাক লাগে তো তাৰমানে ডেক'ৰেশ্যনটো বহুত ভাল এইবিলাক মলৰ তাৰমানে চিটি চেণ্টাৰ চেণ্ট্ৰেল মল এনেকুৱা তাৰমানে মলবিলাকৰ তাৰমানে পূজাত বেলেগ ধৰণৰ ডেক'ৰেশ্যন কৰিব বিহুত বেলেগ ধৰণৰ ডেক'ৰেশ্যন কৰিব তাৰমানে দেখি এটা ভাল লাগে আৰু তাৰমানে ভাল লাগি যায় গেম খেলিবা নেকি তুমি গেম লাবা না পইচা নাই আৰু মোৰ কাৰণে এইটোৱে ভাল ক্ৰক্স এবেলি মোক বুকুতে ৰাখি এবেলি মোক লুৱাই ঢাকি মনলে উভতি আহে ল'ৰালি তোৰে মোৰে তেতি ধেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে আৰু এইফালে তাৰমানে বহুত বেলেগ দেশৰ তাৰমানে এইবিলাক থাই কালেকশ্যন এইবিলাক বস্তু আছে এইবিলাক আপোনালোকে আহিলে চাব পাৰে সদায় থাকে নেকি নাজানো কিন্তু মই যে ফাৰ্ষ্ট আহিছোঁ ন তো নাজানো সদায় থাকে নেকি তো আপোনালোকে আহি চাব পাৰে এইবিলাক ছোৱালীৰ এইবিলাক থাইলেণ্ডত পিন্ধে চাগে ইমচেন থাই আৰু বহুত আছে বস্তু আৰু এইবিলাক হ'ল লোকেল আৰু এইবিলাক লোকেল বস্তুবিলাক আচাৰ নহয় ব্ৰেড এইবিলাক লোকেল চাগে বেলেগ দেশত নহয় এইবিলাক আমাৰে আৰু লোকেল আৰু এইবিলাক মেখেলা চাদৰ যোশী কালেকশ্যন আৰু এইবিলাক লোকেল সামগ্ৰী আৰু এইফালে এইবিলাক পাঞ্জাবী চাগে কুৰ্তা নেকি নাজাকত চণ্ডীগড় তাৰমানে এইটো পিন্ধিলে আপোনালোকৰ একদম নাজাকত লাগিব তাৰমানে নাজাকত মানে নৰম আৰু সেয়াই আৰু পিন্ধি এইখন চাওক চেতন ভগতৰ বুক আৰু চেতন ভগত আপোনালোকে জানে ক'ব নালাগে মই যিহেতু ইণ্ডিয়াৰ নাম্বাৰ 1 ৰাইটাৰ বুলিয়ে ক'ব পাৰি আৰু তেওঁৰ ওপৰত তেওঁ লিখা বহুত তাৰমানে ফিল্মো আছে আৰু আমি এতিয়া চিটি চেণ্টাৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি গণেশগুৰি যাই আছোঁ গণেশগুৰিত তাৰমানে অলপ ভাচনিৰ তাৰমানে অলপ মজা হয় তো ভাচনিত চাই লওক এনে কি হৈ আছে তো গণেশগুৰিত লগ পাইছোঁ আৰু আমি এতিয়া আহি পালোঁ গণেশগুৰি কিন্তু গণেশগুৰিৰ ব্ৰিজৰ ওপৰত চাওক মানুহ চাওক তাৰমানে বছৰে এইটো হৈ আহিছে ন তাৰমানে বম চম ফুটাই তাৰমানে বহুত ধুনীয়াকৈ তাৰমানে ভাচনিটো উদযাপন কৰা হয় তো কি হ'ব আৰু এতিয়া তো চব মানুহ আহিছে কিন্তু সেয়াই আৰু চবৰে এটা আশা আছে ন কিন্তু নহ'ল আৰু কৰোণাৰ টাইম ন সেইকাৰণে হোৱা নাই তো সেয়াই আৰু
আৰু আমি এতিয়া চিটি চেণ্টাৰৰ পৰা ওলালোঁ আৰু আমি এতিয়া যাম গণেশগুৰি গণেশগুৰি পিনে? গণেশগুৰিত তাৰমানে চেনি বহুত ধুনীয়া হয় আজি এইবাৰ কেনে হয় নাজানো কিন্তু চাওঁ কেনে হয় তাৰমানে তাৰমানে বম চম ফুটাই এইবাৰ ফুটাই নাই কি নাজানো চাওঁ এইটো তাতে নুফুটাব তাতে ফুটাব আমি এনজয় ল'ব লাগে ল'ম অঁ এনে কিন্তু আগতে মানে ধুনীয়া হয় একদম বম চম ফুটাই একদম গাড়ী চাড়ী হাল্লা মজা লাগে কিন্তু এইবাৰ চাওঁ কিন্তু গুৱাহাটীত ভোগ কৰিব দিগদাৰ দেই